হেল্ল' নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আছে চিটুবাৰলৈ আৰু মই আজি মাজুলীত ছেকেণ্ড নম্বৰ দিন প্ৰথম চাগে আউনীআটী সত্ৰত যাম চাগে তেনেকৈ মানে সত্ৰ এখনলৈ যাম এতিয়া কৈ লওঁ তাৰপিছত ভিডিঅ' বনাই আছোঁ সত্ৰৰ ভিতৰলৈ প্ৰৱেশ কৰি গৈ আছোঁ সত্ৰখন ভাল লাগিছে বহুত চাফা আছে কোন চাব পাৰে আৰু চাৰিওফালে পানী আছে মাজেদি আমি গৈ আছোঁ চাই লওক ইয়াৰ ভিতৰতে আছে এই সহাবাল দেখিছোঁ চাই লওঁ তেনেহ'লে ব'লক নামঘৰটোৰ ভিতৰলৈ সোমাই যাওঁ আৰু এই সত্ৰখনৰ বিষয়ে অলপ জানি লওঁ ব'লক ব্যক্তিজনৰ পৰা আমি এতিয়া সুধিম যে এই সত্ৰখনৰ নাম আউনীআটী সত্ৰ কিয় ৰখা হ'ল আৰু এই সত্ৰখনৰ মানে যিখন আসন আছে এই আসনকেইখন মানে কিহৰ আৰু তেনেকুৱা ধৰণৰ কুৱেশ্যন আৰু কেতিয়া স্থাপিত হৈছিল এনেকুৱা ধৰণৰ কুৱেশ্যন সুধিম ব'লক ষ্টাৰ্ট 1653 চনত আহোম ৰজা জয়সিদ্ধ সিংহই এই সত্ৰখন প্ৰতিষ্ঠা কৰিছিল এটা আউনী পানৰ ভেটি আছিল সেই ভেটিটো কাটি সমান কৰি সত্ৰখন প্ৰতিষ্ঠা কৰিলে সেইকাৰণে নাম থলে আউনীআটী সত্ৰ আৰু তেতিয়া সত্ৰাধিকাৰ আছিল নিৰঞ্জনদেৱ গোস্বামী আৰু এতিয়া বৰ্তমানৰ ডক্টৰ পীতাম্বৰদেৱ গোস্বামী এইখিনি আসন চাখন যিখিনি এইবোৰ চব তেতিয়া ৰজা দিয়া আসন ৰজা দিনৰে আৰু ঘৰবিলাক আমাৰ এতিয়া নতুন নতুন হৈ আছে এতিয়া আমাৰ এইখন 4 নম্বৰ সত্ৰ ব্ৰহ্মপুত্ৰৰ খহাই এইফালে আহি থাকে আমাৰ সত্ৰখনৰ মানে ৰজাই প্ৰতিষ্ঠা কৰা তেতিয়া গুৰুসকলৰ 4জন গুৰু আছিল শংকৰদেৱ মাধৱদেৱ দামোদৰদেৱ হৰিদেৱ এই 4জন গুৰুৱে 4 ধৰণে সত্ৰ ধৰ্ম প্ৰচাৰ কৰিবলৈ আমাৰ হ'ল দামোদৰদেৱ আমি দামী দৌৰীয়া দামোদৰদেৱ প্ৰতিষ্ঠা সত্ৰ আমাৰ এইবোৰ গোসাঁই পাতিছিলে নিৰঞ্জনদেৱ গোস্বামী ৰজাই পতা গোসাঁই তেতিয়া পাছত আমাৰ তেতিয়া ৰজাই চব ভাগ কৰি দিলে কোনে কি দিব লাগিব খাট পামৰ পৰা ধৰি সকলোবিলাক ৰজাই তেতিয়াই দি থৈ গৈছিলে এতিয়া আমাৰ শিষ্যসকলে যিসকলে ইয়াত ভজন লয় সেইসকলে আমাক বছৰেকীয়া এটা কৰ দিব লাগে সেই কৰটো আমি নিৰ্ধাৰিত কৰা নহয় ৰজাই নিৰ্ধাৰিত কৰি থৈ যোৱা কোনোবাই ধান লোন দিব লাগে কোনোবা এটা এখন চহৰত আকৌ এপুৰাকৈ দিব লাগে কোনোবা এখন চহৰত দুপুৰাকৈ দিব লাগে শৰণীয়াজনৰ প্ৰতি তেনেকুৱা আৰু কোনোবা এখন চহৰত অকল পইচা চাই আনাহে দিব লাগে এই তেতিয়াৰ পৰা তেনেধৰণে চলি আছে
এই মাজা হ'ল গোবিন্দ মূৰ্তি জগন্নাথপুৰীয়ে পৰা না কোনজন এই মাজৰ ৰূপসিংহ গোবিন্দ মূৰ্তি আৰু এইফালে আছে ভুৱন মোহন এইফালে ভুৱন মোহন সিফালে আছে গিৰিধাৰী আৰু দুই মূৰে দুই এখনত চতুৰ্ভুজ বাসুদেৱ নহয় সেই দুই মূৰে থকা কেইজন বাসুদেৱ আমাৰ 5জন পূজাৰীয়ে পূজা কৰে 5জন মানে হেৰিয়াৰ কাৰণে 5জন পূজাৰী আৰু এয়া কেতিয়া দিনৰ এই জয়ধ্বজ সিংহৰ দিনৰ চ' আপোনালোকে নিশ্চয় জানি পালে বুজি পালে এই মানে সত্ৰখনৰ ওপৰত সত্ৰখনৰ নাম কিয় হ'ল আৰু এই সত্ৰখনৰ সত্ৰাধিকাৰ কোন আছিল আৰু কিছুমান নিয়ম জানি পালে এতিয়া এইখিনিতে কোনোবা বজাই আছে সেইটো চাওঁগৈ বোলো কোন ক্লাছত কচিন পঢ়ি আছা তোমাৰ অৰিজিনেল ঘৰ ক'ত মৰিগাঁও ইয়াত থাকা ন ঋতুৰাজ কলিতা ক'ত থাকা মানে অৰিজিনেল ঘৰ ক'ত লখিমপুৰ জিলা আৰু কোন ক্লাছত 6ত এবাৰ চ' ফ্ৰেণ্ডছ দেখিলে কিমান ধুনীয়া বজাইছে বহুত সৰু ল'ৰাকেইটা কিন্তু মানে বহুত ধুনীয়া বজাইছে কৈছোঁ নহয় একদম মানে মন মোহি পেলাইছে মানে বহুত স্পীড বজাব পাৰে ভাল লাগিছে দেখি পেলাই সত্ৰাধিকাৰজনৰ যিটো পঢ়া এইটো মোৰ পিছফালে আছে কিন্তু তেখেত বৰ্তমান এতিয়া নাই গতিকে তাত প্ৰৱেশ কৰিব নোৱাৰিম নিশ্চয় নোৱাৰিম চাগে প্ৰৱেশ কৰিব আৰু তেওঁৰ মানে আগফালটোকে দেখাই দিছোঁ এবাৰ চাই লওক এই জেগাকণ হৈছে সত্ৰাধিকাৰ থকা জেগা আৰু যাক কয় বহা মানে জনামতে আৰু শুদ্ধ হৈছে নাই ভুল হৈছে গম নাপাওঁ কমেণ্ট কৰি কওক এইখন জেগাত মানে সেই জেগাখনক কি বুলি কয় মই মানে শুনামতে বহা বুলি কোৱা শুনিলোঁ গতিকে বহা বুলিয়ে কৈ দিছোঁ গুৰুজনাৰ বহা চাই লওক গতিকে ভিডিঅ'টো ইমানেই চাই লওক গোটেই বহাখন আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰক কমেণ্ট কৰক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক আৰু মোৰ চেনেল এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি লওক